মানুহ চাওক হে গাইছ কিমান মানুহ হৈছে বাপৰে বাপ ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস গাইছ আজি আমাৰ ঘৰৰ ওচৰতে অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস আজি গাইছ ইয়াতে মানে আমাৰ ৰাইজৰ দলৰ অখিল গগৈ আহিব সেইকাৰণে ইমান মানুহ হৈছে গাইছ চাওক হে মানুহ ভলেণ্টিয়াৰ মানুহ ৰাস্তাত উঠাই দি আছে গাইছ ফিল্ডাইটো উঠাই আহি পাইছে গাইছ আমাৰ সাংবাদিক বন্ধুসকলৰ লগত কিছু বাৰ্তালাপ হৈ আছে তাৰপিছতে মই আপোনালোকক দেখাম অখিল গগৈ আপোনালোকে চিনিয়ে পায় চবে গাইছ মানুহ চাওক অখিল গগৈ মানুহ চাওক গাইছ মেডিয়া সাংবাদিকবিলাকে কেনেকুৱা কৰি দিছে চাওক গাইছ অখিল সাক্ষাৎকাৰ লৈ আছে গাইছ নিউজ লৈ আহিছে বহুত মানুহ চাওক বাপৰে বাপ এইটো অখিল গগৈ গাইছ দেখাই দিছোঁ আপোনালোকে এইটো চাওক সাংবাদিক বন্ধুসকলৰ কিছু বাৰ্তালাপৰ দৃশ্য একবাৰ চুনু কৈ ৰাইজৰ দলে যোগদান কৰা বুলি গম পাক দে ইয়াৰ পিছত গাইছ ইয়াতে আমাৰ পতাকা উত্তোলন কৰিছে চাওক গাইছ আমাৰ গাঁৱৰে ভলেণ্টিয়াৰ মোৰ বেষ্ট ফ্ৰেণ্ডে হয় গাইছ এইটো বগা চাই পিন্ধাটো গাইছ গাইছ ইফালে আছে আমাৰ কাৰ বিৰোধী আন্দোলনত শ্বহীদ হোৱা ভাইসকল তেওঁলোকক জান্নাত নসিব কৰক আল্লাহ চাওক গাইছ কাৰ বিৰোধী আন্দোলনতে সকলো শ্বহীদ হৈ গৈছে দোৱা কৰিব চবেই তেওঁলোকৰ কাৰণে ইফালে দেখাই দিছোঁ গাইছ মানুহ বহুত হৈছে গাইছ প্ৰায় ৩-৪ হাজাৰ মানুহ হৈছে ইমান মানুহ হ'ব বুলি আশা কৰা নাছিলোঁ আমি গাইছ সভাস্থলীলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি খন্তেক পাছতে আমাৰ মূল কাৰ্যসূচী মুকলি সভা গাইছ অলপ মুকলি সভালৈ আহিব পঞ্চায়ত কৰিব লাগিব গাইছ অখিলদা ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ আহি আছে গাইছ আহিছে গাইছ পঞ্চায়ত কৰিব লাগিব মানুহ বহুত একদম চিম্পুল ভাৱে আছে কিছুমান নেতাবিলাকতকৈ বহুত চিম্পুল ভাৱে একদম চিম্পুল ভাৱে একদম সাধাৰণ ভাৱে তাৰ মাত নাথাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আহি সভাস্থলীত উপস্থিত হৈছে গতিকে সকলোকে মই নিজৰ আসনসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি মূল কাৰ্যসূচী মুকলি সভালৈ আগবাঢ়িব বিচাৰিছোঁ আজিকালি এইখিনিয়ে আৰু